প্ৰস্তুতি বনাইছে ন ভাল হৈছে তোমাৰ ৰেটিং ভাল হ'লে চবে কৈছে বঢ়িয়া তুমি কি খাইছাগে পিটিকি আছে যে কিয় আন্ধাৰে মুন্ধাৰে খায় হাঁহ তুমি নিজে বনাইছা তুমি কোৱাচোন হাঁহৰ পাৰফৰ্মেঞ্চ হে গাহৰি তুমি কি ক'বা জোল খাই নেকি কি হাঁহ খাইছ নে গাহৰি খাইছ এই দেখোন পাহৰিলি নেকি হাঁহ গাহৰি টেষ্ট কেনেকুৱা তোমাৰ তাত একোৱে নাই দেখোন খালি হাঁহ নোখোৱা আচ্ছা অলপ লৈ যোৱা কিছুমান খালি খালি খাই আছে দেখোন কেনেকুৱা গাহৰি হাঁহ ৰেচিপিটো মই ইউটিউবত দি আছো খালি বাকীখিনি ৰাইজে ক'ব ৰাইজৰ মই বনাইছো ৰাইজে যিখিনি ক'ব লাগে তো কৈছে এইফালে সেইখিনি আচল কথা মই চেষ্টা এটা কৰি চাইছো কিবা হৈছে নাজানো বহুত বেছি ভাল ক'ব নোৱাৰো মানে বনাব দেখুৱাই দিয়া এতিয়া খাইছা কোনটোকে তোমাৰ খালি দেখোন ভাতে নাই এইটো হ'ল হাঁহৰ গ্ৰেভি এইটো ইয়াতে হাঁহৰ গ্ৰেভি আছিল তাত গাহৰি গ্ৰেভি গাহৰি নাছিল চব খাব পাৰি এই লগুণডাল লেখাই দিছিল লগুণডাল লেখাই দিছিল আমি কি বুজিম এইটো আমি কি বুজিম আপুনি কওক সেইটো মনে হয় অবৈধ নক'ব অবৈধ নকৰিবা বৈধটো কি বৈধটো মানে মৰম কৰিম আৰু কেনেকুৱা মৰম এই মৰম কেনেকুৱা মৰম তুমি পাব ল'বা সেইটো কোৱা DSLR আহিব বুলি চুলি কাটিলি ফেচিয়েল কৰিলি আৰু কি কৰিলি DSLR নেদেখি পেলাই একদম দুখ লাগি গৈছে তাৰ বছৰ লাষ্ট কৰোণা কাই চবেই খালে চবকে এইবাৰ মই ভাত খাইছোঁ এইটো বেয়া আজি ৰুটিটো আমি ভাল দিন এটা পালোঁ আজি বহুত ভাল লাগিল লকডাউনৰ পিছৰ পৰা আজি ফাৰ্ষ্ট টাইম
পিকনিকত আহিছোঁ লগে ভাগে এটা চালোঁ ভাল লাগিছে বুজা নেকি